এক নতুন ব্লগলৈ স্বাগতম। এইকেইদিন কিবা কাৰণত ক'তো ওলাই যাব পৰা নাই, ব্লগ বনাব পৰা নাই, কিন্তু আমাৰ মানে ঘৰৰ ওচৰৰে বিষ্ণু মন্দিৰ এটা আছে, তাকে অলপমান চমুকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। বলকচোন আমি চাওঁ। গাইজ, এয়া দেখিবলৈ পাইছে বিষ্ণু মন্দিৰ। জাগিৰোডৰ ফালে যাওঁতে বাওঁহাততে এই মন্দিৰবোৰ আছে, সকলোৱে দেখিছেই চাগে। প্ৰসিদ্ধ মন্দিৰ হয়, আহিব আপোনালোক সকলোৱে ইয়াত। আৰু এইটো দেখিব পাইছে বিষ্ণু মন্দিৰৰ এটা পাৰ্কিঙৰ গোটেই যি মানে সৰু মাৰ্কেট এটাৰ ব্যৱস্থা কৰিছে কমিটিত। এই পুৰণি দলংখনো আমাৰ গাঁৱতে অৱস্থিত, সেইকাৰণে মই ভাবিলোঁ দেখাই দিওঁ দলংখনো। এখন ব্ৰিটিছৰ দিনতে বনোৱা দলং, কপিলী নদীৰ ওপৰে এই দলংখন বনোৱা হৈছে। ধৰমটোল অঞ্চলত এই দলংখন অৱস্থিত, বহু দিনৰ দলং, লোহাৰ দলং, সেইকাৰণে মই দেখাই দিব বিচাৰিম। এতিয়া দেখিবলৈ পাইছে আমাৰ বিষ্ণু মন্দিৰৰ যি ৰাতিৰ যি লাইটসমূহ, বিভিন্ন ধৰণৰ লাইটসমূহে এই ৰাস্তাটো মানে ধুনীয়া পৰিৱেশ এটা গঢ়ি তোলে। এইখন দেখিবলৈ পাইছে, এইখন বৃন্দাবন ৰিজৰ্ট। মই দেখাম কেতিয়াবা এইখন ৰিজৰ্টখন, আমাৰ ঘৰৰ ওচৰতে হয়। দেখাম অতি সোনকালে আপোনালোকক নেক্সট ব্লগত। দেখিবলৈ পাইছে বিষ্ণু মন্দিৰৰ চৌহদটো বৰ ধুনীয়া হৈছে ৰাতি। গাইজ, যদি ভাল পালে ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ভাল লাগিলেও কমেণ্ট কৰিব, বেয়া লাগিলেও কমেণ্ট কৰিব। জয় আই অসম।